হেল্ল' গাইজ, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন আছে আমাৰ ঘৰৰ কাৰণে এটা বিশেষ দিন আছে আৰু মোৰ লগত আছে ৰচিদ আজি 3 দিন হ'ল গা নোধোৱা। আৰু চেন মাৰা নহয় খালি 3-4 দিনমান হ'ল গা নোধোৱা। গাৱে নুধুই পেলাই গৰম দিনতো মোৰতো দিনত 4-5বাৰমান গাৱে ধোৱা খায়। তো কামত গ'লেতো 3বাৰ গাৱে ধোৱা খায় আৰু ঘৰত থাকিলেতো এনেও 4-5বাৰমান গাৱে ধোৱা খায়। তো মই আছোঁ ঘৰত, এইমাত্ৰ চাহ খালোঁ আৰু আমাৰ লগত খাই আছে। চাব নেকি? আমার লগত আছে এই আলচিয়া আছে, আমার আলচিয়া রাতে পহরা দিব লাগে, পুরা ঘুমাই থাকে। এই বতৰটো খুবেই বেয়া, ৰাতিপুৱাৰ পৰা পানী পৰি আছে আৰু বতৰটোও গম পাইছে যে আমাৰ ঘৰত কিবা আছে, তাৰ কাৰণে পুৰা পানী পৰি আছে, পানী এৰা নাই। দেখা পাইছে পুৰা পানী পৰি আছে। গাইজ, লেতেৰা চলা এখন পিন্ধি ল'লোঁ আৰু এইবাৰ যাই আছোঁ মাছ মাৰিবৰ কাৰণে, কাৰণ পুখুৰীত আজি মাছ মাৰিম গৈ আছোঁ নহয়। আমাৰ ঘৰত কিবা আজি আছে, তো সেইটো বস্তু আপোনালোকক দেখাম। তো বৰ্তমান যাই আছোঁ মাছ মাৰিব পুখুৰীত। এয়া পুখুৰীটো পাছফালে আমাৰ ঘৰ আৰু এইটো পাছফালে আমাৰ পুখুৰী। এই পুখুৰীটোত মাছ মাৰিম। এইটো পুখুৰীটো, এইটো আৰু নদীটো। এইটো হ'ল নদী, এইটো হ'ল পুখুৰী। নদী আৰু পুখুৰী বানপানী হ'লে সমান হৈ যায় মাজে মাজে। গাইজ, আমি টানিম এইবাৰ এতিয়া কুলটোক, আৰু এতিয়া পাতাৱাৰ লাটাও আছে আৰু আমি এতিয়া ইফালে দি টানিবৰ কাৰণে আহি আছোঁ। কুলটোক ভাত খাইছি না নেখাই? তোৰ বলে নহ'ব আজি। গাইজ, মই ল'লোঁ ৰছী আৰু ৰছী ঘৰত কিবা টানিব। তো গাইজ, হৈ গ'ল আমাৰ মাছ মৰা। তো এতিয়া মাছখিনি বাচিব লাগিব, তো বাচাৰ তাতে যাই আছোঁ। গাইজ, বাবিলি মাছ বাচি আছে আমাৰ। ইয়াতে আছে লেতেৰা মাছ, ইয়াতে আছে চাপা মাছ। তো চাপা মাছ আৰু লেতেৰা মাছ, মানে লেতেৰা মাছৰ পৰা চাপা মাছখিনি বাচি থোৱা আছে, আৰু লগতে আমাৰ বাবিলিও বাচি আছে ইয়াতে। ইয়াতে মাছ কাটি আছে, মাছ কাটাৰ তাতে আহিছোঁ। কুলটোকক মানুহটা হিচাপে বঢ়িয়া কাম কৰিব লগা দিছে। হৈ গ'ল আমাৰ মাছ বচা, আহি গ'ল পাহি আৰু চিতা। চাওক, ইয়াৰ নিচিনা বেয়া মানুহ আছে নেকি? তো গাইজ, মাছ মৰা কামটো হৈ গ'ল আৰু মাছ ঠাছ কটাও হৈ গ'ল আৰু মাছ বচা হৈ গ'ল। এতিয়া মাছ মৰা ভিডিঅ' এইখিনি আছিলে। এইবিলাক বেলেগ ভিডিঅ'ত কৈছোঁ, আপোনালোকক চাই থাকক ভিডিঅ'টো। আজি কি আছে গম পাব। কালি গুৱাহাটীৰ পৰা আহোঁতে আনিছিলোঁ বাবিলিৰ কাৰণে এখন ফেন। মই ছিঙিব আহিলোঁ তেজপাত, এইটো আমাৰ তেজপাত গছ। ইয়াৰ তেজপাত ছিঙাই ল'লোঁ, খাব বহিলোঁ। ইয়াত ভাত আৰু এয়া হ'ল মাছৰ পেডি আৰু মাছৰ ডিমা। অকলে অকলে আছিলোঁ ঘৰত, এই দুষ্টটো আহি গ'ল মামাহঁতৰ পৰা। কি দুষ্ট কৰিছে নাই, মোৰ বিচনাখন চেছ কৰি দিলি আহি না। গাইজ, ৰাতিপুৱাৰ পৰা ইমান বেছি পানী পৰি আছে, আমাৰ চোতালখনৰ অৱস্থা নোহোৱা হৈ গ'ল। এয়া চোতালৰ অৱস্থা। ইমানবিলাক মাছ মৰা খাল, মাছবিলাক এখন খুৱাব লাগে মানুহবিলাকক। ক'ত খাব দিম, ক'ত কি কৰোঁ। বাবিলি কি দেখোন মজা, ভাল লগা একদম মজা লাগছে। ড্ৰেছটা কাই দিছে? হা, ভাল লাগছে ড্ৰেছটা। বাবিলিৰ উঠি গ'ল ৰাগ, কাৰণ ইয়াক মোবাইলটো লাৰিব দিয়া নাই কাৰণে ৰাগ উঠি গৈছে। মানুহবিলাক আহি আছে, কিন্তু পানীটোও আহি আছে। পানীটোকতো নিমন্ত্ৰণ দিয়া নাছিলোঁ, মানুহকেইটাকহে নিমন্ত্ৰণ দিছিলোঁ। গাইজ, দিনৰ কামখিনিতো হৈ গ'ল, তো এতিয়া হ'ব ৰাতিৰ কামটো। কি
আছিল আমাৰ ঘৰত সেইটো মই আপোনালোকক কোৱাই নাই তো কি আছিল আপোনালোকক কৈ আছোঁ দিনৰ কামটো হ'ব তো ৰাতিৰ কাম তো আপোনালোকে ভিডিঅ'টো গোটেই চাই থাকক এতিয়া ৰাতি মানে দিনত খোৱা দাৱা কিবা কিবি হৈ গ'ল এইবিলাকৰ ভিডিঅ' নাবনালোঁ কাৰণ টাইমেই নহ'ল তো ৰাতি যিমানখিনি মই ভিডিঅ' বনাম আৰু কি হৈ আছে আমাৰ ঘৰত তো মই লাষ্টত কম তো আপোনালোকে স্কিপ নকৰা কৰি চাই থাকক মজা হয় তো গাইজ আজি আছে এই টিকিলাটো আমাৰ ঘৰত নতুন ফেমিলি মেম্বাৰ হৈ আহিছে তো ইয়াৰে 1 মাহৰ আজি চুৱা ভেলৰ আমাৰ গাঁৱত এনেকুৱা নিয়ম আছে 1 মাহৰ চুৱা ভেলৰ তাৰে নিয়ম নীতিখিনি কৰি মানুহখিনিক প্ৰগ্ৰামটো আমাৰ শেষে হোৱা নাই ঘৰত আমি গমে পাইছে আমাৰ ঘৰত আমাৰ 1 মাহীয়া মাহিকাত চুৱা পেলাই আছিল তো ৰাতি হৈ গ'ল এতিয়া 8:30মান বাজিল তো বাজুলিও আহিল ঘৰৰ পৰা ঘুমাই পৰা উঠি আহিলি না তো আৰু ভাত খাব গ'লে বাবলি ইয়াত সেইখনে ভাত খোৱা পেট ভৰা নাই বাবলি আহি গ'ল ৰাতি হৈ গ'ল তো ঘৰত ইফালে কীৰ্তন হৈ আছে কীৰ্তনত অলপমান দুখাই আছোঁ আপোনালোকক চাই থাকক আহি গ'ল ৰাহুল আৰু বিজুদা কি ৰাতিয়ে হ'ল আমি ভাত খালোঁ আমাৰ কাকা আহিল ভাত খাবা মোক একবাৰ ভালকৈ দিবি হা